আজি বহুত গৰম কিন্তু এই বহুত গৰমৰ মাজতে আমি এভাগ নামঘৰলৈ বুলি আহিছোঁ। এই নামঘৰ ভাগ ক'ত কি কথা কম বাৰু মই লাহে ধীৰে। এই নামঘৰ ভাগলৈ আচলতে মোক আমাৰ বৌহঁতে লগ ধৰিলে, কিন্তু ইয়ালৈ নাহোঁ বুলি কোৱাৰ প্ৰশ্নই নাহে। সেই গৰমক নেওচি আমি আগবাঢ়িছোঁ। ইয়াত দেখিছে চাৰিওপিনে সেউজীয়া, ইমান সেউজীয়াৰ মাজেৰে গাড়ী আগবাঢ়িছে। পৰিৱেশটো খুব ভাল লাগে। যোৱা ৰাস্তাটোৱে হওক বা নামঘৰৰ পৰিৱেশটোৱে হওক, সকলো পিনেই ভাল লাগে। আমি এয়া নগাঁৱৰ পৰা আহি আছোঁ। আচলতে এই নামঘৰ ভাগ আছে নগাঁৱৰ কলিয়াবৰৰ ভৰালী নামঘৰ বুলি কয়। এই নামঘৰ ভাগলৈ দূৰ দূৰণিৰ পৰা বহুত ভক্ত আহে, সদায় বহুত মানুহ হয়। শেষত আমি এয়া আহি পাই গৈছোঁহি ভৰালী নামঘৰ। এয়া ভৰালী নামঘৰৰ তেনেই সন্মুখ ভাগ। ইয়াৰ কাষলৈ আমাৰ গাড়ী ৰখাই আমি ভাবিলোঁ ইয়াৰ দোকান এখনতে বুট, কল, মগু যিমানখিনি প্ৰয়োজনীয় শৰাইৰ সামগ্ৰী সকলো কিনি লওঁ। ইয়াতে বহুত কেইখন দোকান আছে। ইয়াতে মানুহে যিমানখিনি ইচ্ছা যায় সকলোখিনি দ্ৰব্য পোৱা যায়। বুট মগুৰ পৰা আৰম্ভ কৰি কল, ফলাহাৰ, যোনে যি ইচ্ছা সেইমতে ইয়াত দিব পাৰে। এয়া চাওকচোন গেটৰ সন্মুখ ভাগ, ইমান ভাল লাগে পৰিৱেশটো। বহুত মানুহ হয়, ভাদ মাহত মানুহ বেছি হয়, কিন্তু আজিৰ দিনটো বহুত গৰম। এই পকাখনত যে ভৰিয়ে দিব নোৱাৰি। এইজনী মোৰ ভতিজা, সেই দৌৰি গৈছে তাই সেইকাৰণে, আৰু সেইকাৰণে আজি মানুহৰ পৰিমাণটো অলপ কম, কিন্তু তথাপিতো পৰিৱেশটো সঁচাকৈ ভাল লাগে। ইয়াতে ধূপ চাকি জ্বলোৱা হয়। ভক্তসকলে ধূপ চাকি জ্বলোৱাত যাতে একো অসুবিধা নহয় তাৰ কাৰণে ইয়াত বহুত ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। আমিও ইয়াতে চাকি বন্তি জ্বলালোঁ। মোৰ লগত বৌ, বাকী বৌহঁতো আহিছিলে, ভতিজাহঁত আহিছিল, কিন্তু সকলোকে ভিডিঅ'ত ধৰি ৰাখিব পৰা নগ'ল। মোৰ দাদাই ভিডিঅ'টো কৰি অলপমান যেনিবা সহায় কৰি দিলে। ইয়াত পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগে। ইয়াত আগতে নাম প্ৰসংগ কৰা হৈছিলে, কিন্তু ভক্তৰ দৈনন্দিন যিহেতু বেছি হৈ আহি থকা হৈছে, সেয়ে লাহে লাহে ইয়াত আছুতীয়াকৈ চাকি আৰু ধূপ দিবৰ কাৰণে এই গৃহভাগ দিয়া হ'ল। তেতিয়া বহুতো ভক্ত একেলগে দিব পাৰে, একো অসুবিধা নহয়। তাৰপিছত ইয়াত আছে শৰাই কুপন সংগ্ৰহৰ কক্ষ। ভক্তসকলে যি শৰাই দিয়ে তাৰ পৰা ইয়াৰ পৰা কুপন ল'ব লাগে। তাৰপিছত আমি এতিয়া বাহিৰৰ চৌহদটো চাওকচোন, ইমান ডাঙৰ। ইয়াতে আহি ভক্তসকলে যেতিয়া বিশেষ উৎসৱত আহি ইয়াতে একলগ হ'ব পাৰে, কোনো অসুবিধা নোহোৱাকৈ থাকিব পাৰে। এই গৃহভাগতে নাম প্ৰসংগ কৰা হয়। বহুত ধুনীয়াকৈ বনালে এই গৃহভাগ, কোনো অসুবিধা নহয়। বহুতো ভক্ত একেলগে বহিব পাৰে। ইয়াত দেখিছে সকলো ভক্তই নাম প্ৰসংগৰ বাবে ইয়াত বহিছে। খুব সুন্দৰ পৰিৱেশটো।
শেষত ইয়াত প্ৰসাদ দিয়া হৈছে যিসকল ভক্তই ইয়াত শৰাই দিয়ে সেইসকলৰ কাৰণে এটা প্ৰসাদৰ টোপোলা দিয়া হয় ইয়াৰ প্ৰসাদ বিতৰণ শেষ হোৱাৰ পিছত আমি ইয়াত যাবলৈ ওলাইছো ইয়াত পৰিবেশটো যে সঁচাকৈ ইমান ধুনীয়া চৌপাশৰ পৰিবেশটো চাওকচোন বহুত ভাল লাগে আৰু শেষত সকলো মানুহে যাবৰ সময়ত একপি ফটো উঠে পৰিবেশটো দেখি ফটো একপি নুঠাকে নোৱাৰে বহুত ভাল লাগে আপোনালোক যদি কোনোবা আহা নাই ইয়ালৈ আহিব আজিৰ বাবে ভিডিঅটো ইমানেই পিছৰ ভিডিঅত পুনৰ লগ পাম